কোনে পাতিছে ইমান কেলা কেলা হ'ব নাকত ধৰিব নালাগে নিজে কি গেলা গেলা পাত নামাৰে নেকি মই কি বেয়া পাত মাৰিলোঁ নেকি আপোনালোকৰ পাতবিলাক কি ফক চেণ্টৰ নিচিনা গোন্ধাই নেকি আপোনাৰ পাতবিলাক কি ষ্টেণ্ডাৰ্ড নেকি সকলোৱে পাতে সেইকাৰণে নাকত নধৰিব পাতৰ বিষয়ে যিবিলাক ক'বলৈ ওলাইছোঁ আপোনালোকে শুনি যাওক আৰু এটা কথা কওঁ পাদে বোলে লখিমী হাঁহিয়ে বিঘিনী সেইকাৰণে আপোনালোকে হাঁহিবলৈ নালাগে পাতিবলৈকে আৰম্ভ কৰক অন্ত খুলি পাতক পুৰা দিন খুলি পাতক পাতি থাকক আপুনি পাতিলে বাৰু কেনেকুৱা শব্দ হয় আপুনি জানেনে আপুনি নিশ্চয় পাতে বহুত আছে কিছুমান মানুহে বহুত ডাঙৰ ডাঙৰ পাত মাৰে কিছুমান মানুহে বৰ খুচখুচীয়াকৈ মাৰে কিছুমানৰ আৰু বৰ একে বাঁহীসুৰীয়া পাত মাৰে এই পাতৰ বিভিন্ন আছে কিছুমানটো একদম কাপোৰ ফটা হেন লাগে পূৰা ফেৰফেৰনি উঠে পাতিলে আচলতে আপুনি বা কেনেকৈ পাতে এইটো আচল কথা আপোনালোকৰ পাত মাৰি লাজত পৰি পাইছেনে পাত মাৰি আপুনি লাজত পৰি পাইছেনে আপুনি ধৰি লওক এজন নতুন মানুহৰ সৈতে আছে নতুন চিনাকি মানে মানুহ এজনৰ সৈতে আছে আপুনি কথা পাতি আছে তাৰ মাজতে আহি গ'ল নহয় অকস্মাত এটা পাত মানে আপুনি চেষ্টা কৰিব নিশ্চয় যে পাতটো নাহক পূৰা চেপিব পাতটো যাতে আপোনাৰ নাহে কিন্তু কি হ'ব অৱশেষত অলপ সময় পাৰ হৈ যোৱাৰ পিছত এনেকুৱা এটা জবৰদস্ত আপোনাৰ পাত আহিব ঠেলি হেঁচি এনেকুৱা এটা পাত আহিব আপুনি যিটো পাত মানে ধৰি ৰখাটো সম্ভৱ নহয় তেতিয়া কি হ'ব জানেনে আপুনিতো চেপি থাকিব আৰু চেপি থাকোঁতে তেতিয়া আপোনাৰ এনেকুৱা জোৰদাৰ এটা পাত আহিব শব্দটো কেনেকুৱা হ'ব আপোনাক শুনাই দিছোঁ কাৰণ চেপি থাকিবতো শব্দটো মই আপোনালোকক শুনাই দিছোঁ এনেকুৱা এটা শব্দ কৰিব আৰু তাৰপিছত আপোনাৰ কি হ'ব আৰু সেইটো মই নক'লেও হ'ব চাগে লাজত আপোনাৰ গাল মুখ চব ৰঙা পৰি যাব মানে আপুনি একো আপোনাৰ সন্মান গ'ল আপোনাৰ সন্মান গুচি গ'ল একদম পাদি আপুনি সন্মান আপোনাৰ সন্মান যদি সকলো মানুহে পাদে ইজনে আনজনৰ আগত পাতিবলৈ কিয় লাজ কৰে বাৰু ময়ো পাতোঁ আপুনিও পাতে কিন্তু আপুনি মোৰ আগত পাতিব লাজ কৰে মই আপোনাৰ আগত পাতিবলৈ আচলতে এই পাতটোক যে আমি বেলেগ এটা মৰ্যাদা দিব লাগিছিলে কেনেকুৱা মৰ্যাদা জানেনে এই পাতটোক আমি এটা এনেকুৱা মৰ্যাদা দিব লাগিছিল মানে হাঁহিক আমি কি কওঁ ধৰি লওঁ এজনী ছোৱালীয়ে হাঁহিছে আৰু ছোৱালীজনী আমি তেতিয়া কওঁ যে ভণ্টি তোমাৰ হাঁহিটো বৰ ভাল তোমাৰ হাঁহিটো দেখিলে মনটো শান্তি লাগি যায় মনটো ভাল লাগি যায় দেহা শীত পৰি যায় তোমাৰ হাঁহিটো সঁচাই বৰ ধুনীয়া এনেকুৱা কোৱা হয় বা তোমাৰ হাঁহিটো এবাৰ ফটো কৰি ৰাখি থ'ব মন যায় পিকচাৰখন চাই থাকিম মাজে সময়ে কিন্তু পাদৰ ক্ষেত্ৰত যদি হয় পাদৰ ক্ষেত্ৰত কোৱা হয় কোৱা হ'ব ভণ্টি তুমি বৰ ধুনীয়া বাধাহে তোমাৰ পাতটো শুনি বৰ ভাল লাগেহে তোমাৰ পাতটো শুনিলে শুনিয়ে থাকিব মন যায় পাৰিলে তোমাৰ পাতটো এবাৰ ৰেকৰ্ডিং কৰি হোৱাটছআপত মেছেজ কৰি দিবাচোন মোক আচলতে পাতৰ ক্ষেত্ৰত এনেকুৱা কোৱা নহয় কাৰণে চাগে পাতটো বৰ বেয়া বস্তু পাতিলে মই যদি পাতোঁ আপুনি সহ্য নকৰিব আপুনি পাতিলে মই সহ্য নকৰিম আচলতে পাত মই ক'ত মাৰি পাইছোঁ আপোনালোকক কৈ আছোঁ শুনক পাত মই মাৰিছোঁ বহুত জেগাত মাৰিছোঁ বহুতকে অশান্তি কৰিছোঁ আৰু অশান্তি কৰি মই নিজকে বৰ আনন্দও পাওঁ কিন্তু আপোনালোকক কওঁ এনেকুৱা এটা জেগা আছে যিটো জেগাত আপুনি পাত নামাৰিব যেনে পুহমহীয়া যাওঁ ৰাতি জাপৰ তলত আপুনি নাপাতিব কাৰণ আপুনি ৰাতি 10টা বজাত যদি শুই থাকোঁতে জাপৰ তলত পাত এটা মাৰে সেই পাতৰ গোন্ধ আপোনাৰ ৰাতিপুৱালৈকে থাকিব আৰু আপুনি তেনেস্থলত যদি মাথা সোমোৱাই জাপৰ তলত শুবলৈ হয় কেনেকৈ শুব কাৰণ এই পাতটো আপোনাৰ থাকিয়ে যাব ৰাতিপুৱালৈকে আপুনি যদি ভাওনা ঘৰতে হওক বা কোনোবা চিত্ৰ ঘৰতে হওক বা যিকোনো সামাজিক য'ত আপুনি তেনেকুৱা স্থানত যদি পাতে বিশেষকৈ আপুনি ভাওনাত ভাজা মটৰ বুট এইবিলাক খাই বিশেষ খায় তেনেকুৱা এইবিলাক খালে আপোনাৰ পাতটো বহুত মানে বিষাক্ত হয় বহুত তাত যদি আপুনি ব্লাষ্ট কৰে গোটেই আপোনাৰ এৰিয়াত তাত থকা যিমান মানে মানুহ আছে গোটেই মানুহখিনি মানে একদম পূৰা হেৰি হৈ যাব কিবা হৈ যাব গোন্ধত মানে উৎফুল্লিত হৈ যাব আপোনাৰ যি চমৎকাৰ গোন্ধ ওলাব আপোনাৰ পৰা আপুনি ব্লাষ্ট কৰি যি গোন্ধ উলিয়াব সেই ব্লাষ্টৰ গোন্ধত গোটেইবিলাক মানে ভাল লাগিব বাৰু যিয়ে কি নহওক পাদেই লখিমী হাঁহিয়ে বিঘিনী হাঁহি পাতক পাতি হাঁহক যি কৰে কৰি থাকক কিন্তু এইখিনিতে এটা কথা কৈ দিছোঁ পাদৰ যি প্ৰতিযোগিতা আছিলে সেই প্ৰথম প্ৰতিযোগিতা গৈছে আপোনালোকেও পাতি থাকক পাদৰ
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে পাদি থাকক আৰু কৈ দিছোঁ প্ৰথম পাদৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ নাম পদুমে পথাৰত পদুম পুখুৰীৰ পাৰত পাদি পাৰা পুৰস্কাৰত প্ৰথম পুৰস্কাৰ পালে সেয়েহে আপোনালোকেও পাদক নিশ্চয় যেতিয়াই মন যায় তেতিয়াই পাদক পাৰিব লাজ কৰিব নালাগে আৰু ইমান পাৰা কথা ক'লোৱে আপোনালোকক এটা কথা কওঁ ফুচফুচকৈ পাতিব নালাগে ধম ধমকৈ অন্তৰ খুলি পাদক আৰু এইখিনিতে এটা সাঁথৰ কওঁ সাঁথৰটোৰ উত্তৰ মোক কমেণ্টত জনাব দুই পৰ্বতৰ মাজে হাৰমনিয়াম বাজে আৰু এটা কথা কওঁ নিজে পাতি আনক বদনাম নিদিব আৰু মই মানস প্ৰতীম নাথ মোৰ চেনেল জোনাক MPN ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰি দিয়ক এতিয়ালৈ আহিছোঁ ইমানে